এনেকে বহি আছা যে ভাত খালা নাই? নাই, ভোক লগা নাই। কিয়? মনটো বেয়া নেকি? মোৰ এনেকুৱা লাগিছে যেন মই জীৱনটোত হাৰি গৈ আছোঁ আৰু তোমাকো তললৈ গৈ আছোঁ। চোৱাচোন, আজি মোৰ হাতত তোমাক দিবলৈ একোৱেই নাই, আনকি মোৰ হাতত কাম এটাও নাই। কিমান দিন আৰু তোমাৰ পইচাত এইদৰে চলি থাকিম? নিজকে কিবা বেকাৰ যেন লগা হৈছে। তুমি এটা বেটাৰ লাইফ ডিজাৰ্ভ কৰা। বেটাৰ লাইফ? বেটাৰ লাইফ মানে কি? এটা চাকৰি, এগালমান পইচা, ঘৰ, গাড়ী, এইবোৰ নে? সুখী জীৱন এটা কটাবলৈ সেইবোৰে জানো নালাগে? সুখী জীৱন এটা কটাবলে মানুহক মৰম লাগে আৰু এনেকুৱা এজন সংগী লাগে যিয়ে তোমাৰ সুখ দুখত লগ দিব পাৰে। তুমি মোক তেতিয়া লগ দিছিলা যেতিয়া মোৰ একোৱে নাছিল, এতিয়া মোৰ পাল। আৰু দুদিনমান তুমি মানুহজনীৰ পইচাত চলিলে বেকাৰ হৈ নোযোৱা। তুমিতো চেষ্টা কৰিয়ে আছা। আৰু চোৱা, তোমাৰ ইমান কষ্ট হৈ থকাৰ পাছতো তুমি মোৰ কথাই ভাবি আছা। কোৱা, ক'ত পাম মই ইমান মৰম কৰা এজন মানুহ? মই তোমাৰ লগতেই সুখী।